নমস্কাৰ সকলোকে অসমীয়া নৱবৰ্ষৰ আৰু ৰঙালী বিহুৰ শুভেচ্ছা জ্ঞাপন কৰিছোঁ। বম্বেত থাকি অলপ আপোনালোকক অসমীয়া পৰিৱেশ এটা দেখাবলৈ বিচাৰিছোঁ। বলক, এয়া ডালিম, বেঙেনা, তিতা কেৰেলা, জাতিলাও, জালুক, তুলসী, কলগছ, এয়া কলগছ আৰু এইবোৰ সম্ভৱ হৈ পৰিছে আমাৰ দেৱজিৎ ছাৰৰ তত্ত্বাৱধানত। খুব ধুনীয়াকৈ বাগিচাখন ৰাখিছে অসম ভৱনত। জলকীয়াৰ পুলিও আছে ইয়াতে, তো বহুত ভাল লাগে ইয়াত থাকি, মানে অসমীয়া এটা ফিল হয়। খুব ধুনীয়া অসমীয়া পৰিৱেশ এটা পায়। তো দেৱজিৎ ছাৰক ধন্যবাদ দিব বিচাৰিছোঁ ইমান ধুনীয়া পৰিৱেশ এটা গঢ়ি তোলাৰ বাবে। ধন্যবাদ। ৰিচেণ্টলি মানে এটা কথা শুনিলোঁ, আমাৰ অসমীয়া আৰ্টিষ্টসকলে চিনি পায় কিশোৰদাস আমাৰ মাজত আৰু নাই। আজি চেন্নাই হস্পিটেলত শেষ নিশ্বাস ত্যাগ কৰিলে। তেখেতৰ কেঞ্চাৰ হৈ আছিলে, মানে ভাল হোৱা বুলি শুনিছিলোঁ মাজতে, কিন্তু আজি নিউজটো অলপ ফেচবুকটো চাই থাকোঁতে গম পালোঁ যে তেওঁ ঢুকালে। বহুতেই বেছি বেয়া লাগিলে, মানে কি নতুনকৈ জেনেৰেশ্যনৰ উঠি আহিছিলে, বহুত ষ্ট্ৰাগল কৰি আহিছিলে, কিন্তু কি কৰিব, ভগৱানৰ ওচৰত হাৰ মাৰিলে। উপায় নাই, তেওঁ আত্মাই যাতে শান্তি পায় তাৰে প্ৰাৰ্থনা কৰিলোঁ। আপোনালোকেও প্ৰাৰ্থনা কৰক, তেওঁৰ আত্মাই যাতে শান্তি পায়।